সুপাৰ ডান্সাৰ চেপ্টাৰ 4ৰ বিজয়ী কিতাপ লাভ কৰা ফ্লৰিনাৰ মাক দেউতাকেনো অসমবাসীক কি ক'লে সেইটো জানি লোৱা হওকচোন। নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকে ইমান ফ্লৰিনাক ইমান মৰম দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু মই সকলোকে নমস্কাৰ জনাইছো। নমস্কাৰ অসমবাসী ৰাইজ, সৰ্বপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে ফ্লৰিনা আজি উইনাৰ হ'ব পাৰিলে, জয়ী হ'ব পাৰিলে, বিজয়ী হ'ব পাৰিলে। চ' এতিয়া মোৰ ছোৱালীৰ লগতে তাই সমূহ অসমবাসীৰ ছোৱালীৰ নিচিনাই হৈছে। চ' মই আশা কৰোঁ আপোনালোকৰ এনেদৰে ভৱিষ্যতো তাই মৰম আৰু আশীৰ্বাদ পাই থাকিব বুলি মই সদায় কামনা কৰোঁ। আৰু আগলৈকো তাই আপোনালোকক নাম ৰাখিবৰ কাৰণে মই সদায় প্ৰচাৰ কৰিম। আপোনালোকৰ ভাল এডভাইচ মোক দিব, জনাব। আৰু থেংক ইউ অসমৰ জনতা। থেংক ইউ ছ' মাছ অসমবাসী ৰাইজ, আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে ফ্লৰিনা বহুত বেছি আগবাঢ়িলে আৰু আমাৰ অসমৰ কাৰণে ফ্লৰিনা গৌৰৱ কৰি আনিব পাৰিলে। ছুপাৰ ডান্সাৰ চেপ্টাৰ 4ৰ ট্ৰফি ফাইনেলি আমাৰ অসমত আহিলে আৰু তাৰ কাৰণে আমি বহুত বহুত বেছি ধন্যবাদ জনাইছো আপোনালোকৰ কাৰণে। আৰু এনেধৰণে ফ্লৰিনাক সদায় আগবঢ়াই লৈ যাব আৰু আমাৰ ফালৰ পৰা সকলো আমাৰ চেনেলৰ ফালৰ পৰা কণমানিগৰাকীলৈ বহুত বহুত শুভেচ্ছা থাকিল আৰু অনাগত দিনবোৰত যেন এনেদৰে আগুৱাই যায় তাৰে শুভকামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপুনি বা আপোনালোকে প্ৰথমত পায়। আজিলৈ